দুৰ্ঘটনাত এই যুৱকজনৰ ভৰিটো বৰ বেয়াকৈ পাক খাই গ'ল তেওঁৰ অসহ্যকৰ বিষ এনেকুৱাত হাড় ভঙা মানে ফ্ৰেকচাৰ হোৱাৰ আশংকা থাকে প্ৰাথমিক চিকিৎসাৰ আজিৰ বিষয় হাড় ভঙাৰ প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এইড ফৰ ফ্ৰেকচাৰ আমাৰ শৰীৰক নিৰ্দিষ্ট আকাৰ দিয়া সহায় কৰা আৰু গতিশীল হোৱাত সহায় কৰা আদি কাম হাড়ৰ জকাটোৱে কৰে শৰীৰৰ কংকাল তন্ত্ৰৰ বিষয়ে জানিব খুজিলে আপুনি আমাৰ ভিডিঅ' শৃংখলাৰ কংকাল তন্ত্ৰ নামৰ ভিডিঅ' সিৰিজ চাব পাৰে পৰিলে আঘাত লাগিলে মুচুকা খালে বা কিবা বুজা পৰিলেও হাড় ভাঙিব পাৰে অথবা ফাট মেলিব পাৰে প্ৰথমে জানো আহক হাড় ভঙাৰ বিভিন্ন প্ৰকাৰ বা টাইপছ অফ ফ্ৰেকচাৰ্ছ কি কি সৰল বা বন্ধ ফ্ৰেকচাৰ অৰ্থাৎ সিম্পল অৰ ক্লোজড ফ্ৰেকচাৰ ইয়াৰ বাহিৰত কোনো ঘা নাথাকে সেয়ে বাহিৰৰ পৰা চাই ক'ব নোৱাৰি যে হাড়ত ফ্ৰেকচাৰ হৈছে দ্বিতীয় প্ৰকাৰৰ ফ্ৰেকচাৰ হ'ল সংযুক্ত বা মুকলি ফ্ৰেকচাৰ অৰ্থাৎ কমপ্লেক্স অৰ অপেন ফ্ৰেকচাৰ ইয়াত হাড় ভাঙি যায় আৰু তাৰ টুকুৰাই ছালত ঘা লগায় মুকলি ফ্ৰেকচাৰ অত্যন্ত জটিল অৱস্থা ইয়াত বহুত তেজ ওলাব পাৰে আৰু সংক্ৰমণৰো আশংকা থাকে পুনতে চাওঁ আহক হাড় ভঙাৰ কাৰণ কি হ'ব পাৰে কোনো মানুহ যদি বহুত ওপৰৰ পৰা তললৈ পৰে পথ দুৰ্ঘটনাত বা কিবা অতি গধুৰ বস্তুৰে দুখ পালে হস্পিটেলত এক্স-ৰে চিটি স্কেন বা MRI পৰীক্ষা অবিহনে এইটো নিৰ্ধাৰণ কৰা কঠিন যে হাড়েই ভাঙিছে নে মাংসপেশী বা জোৰাত আঘাত লাগিছে প্ৰাথমিক চিকিৎসা দিবলৈ পুনতে মূল নিয়মৰ পালন কৰক পৰীক্ষা কৰক মানে চেক ইয়াৰ বাবে হাড় ভঙাৰ লক্ষণবোৰ জনাটো জৰুৰী খুব বিষ আৰু আঘাত পোৱা ঠাইত হাতেৰে চুলে বা অংগটো লৰালে বিষ বাঢ়ি যায় ব্যক্তিগৰাকীয়ে ক্ষতিগ্ৰস্ত অংগক নিজে নিজে লৰাব নোৱাৰা হোৱা অতি বেছি নীলা পৰা ফুলা বা ৰঙচুৱা হোৱা অংগত বিকৃতি অৰ্থাৎ দেখাত পৃথক যেন লাগে ঘাৰ পৰা হাড়ৰ ভঙা অংশ দেখা পোৱা যায় ক্ষতিগ্ৰস্ত অংশ ঠাণ্ডা হোৱা হাড় সুৰ নোহোৱা হোৱা অথবা তাত জিনজিনাই থকা তেতিয়াও হাড় ভঙাৰ সম্ভাৱনা থাকে দুৰ্ঘটনা ইমানেই ভয়ানক যে তাত হাড় ভঙাৰ সম্ভাৱনা থাকে যদি এইকেইটাৰ ভিতৰত কোনো লক্ষণ চকুত নপৰে তেন্তে লগে লগে প্ৰাথমিক চিকিৎসাৰ দ্বিতীয়টো মূল নিয়মৰ পালন কৰক ফোন কৰক জৰুৰীকালীন সহায়ৰ নম্বৰ লগে লগে ডায়েল কৰক সহায় অহালৈকে ব্যক্তিগৰাকীক শান্ত ৰাখক আৰু আশ্বস্ত কৰক এম্বুলেন্স বা সহায় অহালৈকে তেওঁক চোৱা চিতা কৰক কিয়নো সেয়াও প্ৰাথমিক চিকিৎসাৰে অংশ হাড় ভঙাৰ আশংকা থাকিলে ক্ষতিগ্ৰস্ত অংশক পোন কৰাৰ চেষ্টা নকৰিব তাক স্থিৰ কৰি থব লাগে আৰু লৰাব নালাগে দুখ পোৱা স্থানক স্থিৰতা দিয়া আৰু সাৰথি দিয়াই সকলোতকৈ দৰকাৰী এই বিষয়ে অধিক জানিবলৈ চাওক পৰৱৰ্তী ভিডিঅ' ফ্ৰেকচাৰ ভাগ 2 ক্ষতিগ্ৰস্ত অংশক ঠাণ্ডা দিয়াটো কেৱল সৰল ফ্ৰেকচাৰৰ অৱস্থাতহে কৰিব লাগে ঠাণ্ডা লগাবলৈ হলে আপুনি ফ্ৰিজত থোৱা পাচলিৰ পেকেটৰ প্ৰয়োগো কৰিব পাৰে বা বৰফক কাপোৰত মেৰাই লগাব পাৰে বৰফ কেতিয়াও ছালত পোনপটীয়াকৈ লগাব নালাগে বৰফ লগালে কষ্ট পাই যদি 10 মিনিট ঠাণ্ডা দিয়ক পুনৰাই 10-15 মিনিট পাছত আকৌ দিয়ক ঠাণ্ডা লগালে ফুলা কম হয় বিষ কমে আৰু ভিতৰত হোৱা ৰক্তস্ৰাৱো কম হয় হাড় ভঙাৰ আশংকা থাকিলে গৰম শেক কেতিয়াও নিদিব ইয়াৰ পৰা কোনো লাভটো নহয় বৰঞ্চ কষ্ট বঢ়াৰহে শংকা থাকে ক্ষতিগ্ৰস্ত অংশক এলিভেট কৰিব অৰ্থাৎ ওপৰলৈ উঠাব পাৰি ওপৰলৈ উঠালে ফুলাও কম হয় কিন্তু সেয়া অতি সাৱধানে কৰিব আৰু সামান্য বিষ বাঢ়িলেও অংগটো একেবাৰে নলৰাব কাৰণ ভিতৰত হোৱা ক্ষতি বাঢ়িব পাৰে আঙুলি বা হাতৰ ফ্ৰেকচাৰ সম্ভাৱনা থাকিলে এম্বুলেন্স মটাৰ প্ৰয়োজন নাই এনেকুৱা ক্ষেত্ৰতো ডাক্তৰী পৰীক্ষা হ'ব লাগে যদিও ৰোগীক চিকিৎসকৰ কাষলৈ লৈ যাব পৰা যায় ৰোগীক নিজে বাহন চলাবলৈ নিদিব
এতিয়া আৰু কিছু জৰুৰী কথা মুকলি ফ্ৰেকচাৰ অতি জটিল অৱস্থা ৰক্ত প্ৰবাহ ৰখাবলৈ পৰিষ্কাৰ কাপোৰেৰে বান্ধি দিয়ক হাড় দেখা পাই থাকিলে গজ বা সাফা কাপোৰেৰে ঢাকি দিয়ক যদি হাড়ৰ টুকুৰা বাহিৰত পৰি যায় তেন্তে তাক সাৱধানে উঠাই লৈ পৰিষ্কাৰ ভিজা কাপোৰত মেৰাই ডাক্তৰক দিব এইটো দৰকাৰী কাৰণ তেনে হাড়ৰ পুনঃৰোপণ বা ট্ৰান্সপ্লান্টেশন সম্ভৱ হ'ব পাৰে সদায় মনত ৰাখিব যে কেতিয়াবা ফ্ৰেকচাৰ বহুত জটিল হ'ব পাৰে আনকি মৃত্যুৰো কাৰক হ'ব পাৰে যেনে শ্ৰোণী নিতম্ব আৰু উৰুৰ হাড় ভঙা ৰাজহাড়ৰ ফ্ৰেকচাৰ মূৰৰ হাড়ৰ ফ্ৰেকচাৰ বা কামি হাড়ৰ ফ্ৰেকচাৰ এয়া অতি গম্ভীৰ জৰুৰীকালীন অৱস্থা এনেকুৱা ৰোগীক স্থিৰেৰে ৰখা আৰু তৎক্ষণাত এম্বুলেন্স মতা সবাতোকৈ দৰকাৰী এবাৰ আপোনাৰ কাৰণে কাম ভাবকচোন এটা দুৰ্ঘটনাত কাৰোবাৰ হাড় ভঙাৰ শংকা আছে আপুনি কেনেকৈ তেওঁক প্ৰাথমিক চিকিৎসা দিব ৰোল প্লে কৰক আৰু পাৰিলে ভিডিঅ' কৰি সকলোৰে সৈতে শ্বেয়াৰ কৰক প্ৰাথমিক চিকিৎসা শিকক সচেতন হওক সুৰক্ষিত থাকক